নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক কেইখনমান ভাল লগা সাধু কিতাপৰ বিষয়ে ক'ম। সাধু কিতাপকেইখনৰ ভিতৰত আছে জীৱ জন্তুৰ সাধু, দিব্যলতা দত্ত, জ্ঞানমালা, শ্ৰীমতী হেমপ্ৰভা। দেউতা যেতিয়া অকণমানি আছিল, আলেকজেণ্ডাৰ ৰাস্কিন, অকণমানি মৌমাখি নবীন বুঢ়াগোহাঁই, চৰাইৰ সাধু দিব্যলতা দত্ত। তাৰ ভিতৰত আছে ছাত্ৰ ছাত্ৰীসকল চাওলুং চুকাফা, জুৰি শইকীয়া, বিমান কোঠৰ ৰহস্য, মৰমী ওজা ৰয়, জিলিকা টিলিকা জয় জয়। তাৰপিছত আছে আঙুলিৰ বুলনিত অনুপম জীৱন, হেলেন কেলাৰ অনুবাদ নিশা দেৱী। তাৰপিছত আছে ছাত্ৰ ছাত্ৰীসকল অসমৰ বাৰেৰহণীয়া সাধুকথা, ডক্টৰ চন্দ্ৰকমল চেতিয়াদেৱে লিখা। তাৰপিছত আছে ছাত্ৰ ছাত্ৰীসকল আবেলিৰ ৰামধেনু, ভৰত ৰাজখোৱা। এইখনো পঢ়ি ভাল লাগে, ছাত্ৰ ছাত্ৰীসকল তোমালোকে পঢ়িবা। জোনাকী ফুলনিৰ সোণালী পখিলী, এখন ভাল লগা সংলাপ কৰিছে ৰাগিনী পূবালী বৰা বাইদেৱে। অনন্তত শ্বেখ ল'ৰাহঁত, এখন চুটি গল্প, এখন বাহিৰৰ গল্প হয়, তোমালোকে এখন পঢ়ি ভাল পাবা। আৰু আছে পৃথিৱীৰ জন্ম কথা বুলি এখন সাধু কিতাপ আছে, তোমালোকে এখনো পঢ়িব পাৰা। সাঁথৰ ভাঙোৱা হাঁহ, সাঁথৰো এখন আছে, সংলাপ কৰিছে ৰাগিনী পূবালী বৰা বাইদেৱে। তো এইকেইখন ভাল লগা সাধু কিতাপ হয়, ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখন পঢ়িব পাৰিবা, বহুত ভাল পাবা পঢ়ি। মই যিখন পঢ়ি আছোঁ ছাত্ৰ ছাত্ৰীসকল, এইখন হৈছে লোভৰ পৰিণাম। তো এইখন লিখিছে নৱম প্ৰতিম দাসদেৱে, দেখিছে তোমালোকে পৰিণাম। এখন ধুনীয়া সুন্দৰ সাধু কথা হয়, তোমালোকে এখনো পঢ়িব পাৰা। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল ছাত্ৰ ছাত্ৰীসকল, আৰু তোমালোকে আগৰ ভিডিঅ'বোৰ চাবলৈ মোৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ ইমানেই।